আজি আমাৰ গোলাঘাট জিলাৰ অসামৰিক চিকিৎসালয়ত 8জন পজিটিভ কেছ বা 8টা পজিটিভ পেচেণ্ট আমাৰ গোলাঘাটত আছে আৰু বহুতে কনফিউজ কৰে যে কৰোনা ভাইৰাছৰ যি পজিটিভ হয় গোটেইকেইজন অসুস্থ হ'ব নালাগে তেওঁলোকক কিছুমান সিম্পটমিক পেচেণ্ট হয় কিছুমান এচিম্পটমিক পেচেণ্ট হয় অৰ্থাৎ কিছুমানে সিম্পটম দেখুৱায় কিছুমানে সিম্পটম নেদেখুৱায় কিন্তু সিম্পটম দেখুৱাজনৰ পৰাও বেমাৰটো খোচৰে আৰু সিম্পটম নেদেখুৱাজনৰ পৰাও বেমাৰটো খোচৰে আমাৰ গোলাঘাট জিলাত যি 8জন পেচেণ্ট আছে তেওঁলোকৰ স্বাস্থ্য হিচাপত ঠিকে আছে 14 দিন হৈ যোৱাৰ লগে লগে আমি তেওঁলোকক দ্বিতীয়বাৰ টেষ্ট কৰাম তাৰ পিছত যদি নিগেটিভ আহে পিছদিনাখন আমি আৰু টেষ্ট কৰাম তাৰ পিছত আমি ৰিলিজ কৰি দিম যদি 14 দিনৰ পিছত তেওঁলোকক আকৌ এবাৰ নিগেটিভ আহে তেতিয়াহলে আমি তেওঁলোকক 28 দিনলৈকে আমি ইয়াত ৰাখিব লাগিব অলপমান কিছু ইয়াত সমস্যা আছিল পিপি কিট আদিৰ মই সমাধান কৰি দিছো গধূলিলৈকে গোটেইখিনি আহি যাব আৰু মই ভাবো যে আমাৰ যিটো এটা পৰ্যায় আহি পৰিছে আমাৰ সন্মুখত আমি পৰ্যায়টো ভালে ভালে পাৰ কৰিব পাৰিম হয় আচলতে ঠিক অসুৰক্ষিত বুলি নহয় তেওঁলোকৰ মই ভাবো আজি মই লৰাকেজনৰ লগত কথা পাতিছো 7 দিন পজিটিভ পোৱা কেছৰ পিছত 7 দিনৰ পিছত তেওঁলোকে 14 দিন ৰেষ্ট ল'ব লাগিব যিখিনি নিয়ম তেওঁলোকক মই বুজাই দিছো আৰু আজি যোৰহাট মেডিকেল কলেজৰ পৰাও ডক্টৰ সকল আহিব তেওঁলোকক নিয়মটো বুজাই দিব আৰু 7 দিনতকৈ বেছি একেলেঠাৰিয়ে কাম কৰিব নালাগে পজিটিভ কেছ পোৱাৰ পিছত ইয়াত প্ৰথমটো পজিটিভ কেছ 31 তাৰিখে পাইছে গতিকে 7 তাৰিখে এই বেটছটোৱে 14 দিনৰ বাবে কোৱাৰেণ্টাইনত গুচি যাব বাকি গোলাঘাট জিলাৰ বাবে এটাই খবৰ যে গোলাঘাটৰ কেবাজনো লৰা এতিয়াও বাহিৰত আছে বিশেষকৈ নিজামুদ্দিন মাৰ্কাজত আজি দিনতো 14 জন লৰা তাতে আছে তেওঁলোক কোৱাৰেণ্টাইনত আছে আৰু গোলাঘাটৰ পৰা প্ৰথম যিটো বেটছ আজি যিটো বেটছ এতিয়া হস্পিটেলত আছে সেই বেটছৰো কিছু লৰা অসমলৈকে উভতি অহা নাই কোনোবা উত্তৰ প্ৰদেশৰ সাহাৰানপুৰত আছে কোনোবা কবাত আছে গতিকে গোলাঘাট জিলাত বাহিৰৰ পৰা অহা যিসকল ব্যক্তি আহিব ভৱিষ্যতৰ দিনত তেওঁলোকক আমি পুংখানুপুংখকৈ চেক কৰিব লাগিব কাৰণ তেওঁলোকক আহিলে আমি পুনে পুনে ঘৰত যাব দিব নোৱাৰো প্ৰথমতে আমি তেওঁলোকক কোৱাৰেণ্টাইন কৰিব লাগিব স্বাস্থ্য পৰীক্ষা কৰিব লাগিব তাৰ পিছত আমি যাব দিব লাগিব আৰু মই এটা দেখিছো যে অসমৰ অন্য জিলাৰ তুলনাত কিছুদিনৰ পৰা গোলাঘাটৰ পৰা মাৰ্কাজত যোৱা ব্যক্তিৰ সংখ্যা বেছি আছিল গতিকে ইয়াত আমাৰ কোৱাৰেণ্টাইনৰ যিটো চিন্তা সেইটো আমি অলপ ভাল কৰি ৰাখিব লাগিব আৰু এটা গোটেই অসমৰ ৰাইজৰ কাৰণে মই এটা কথা ক'ব খুজিছো যে কিছুমান ব্যক্তিয়ে বিভিন্ন অডিও ফোন আদিত উলিয়াই আছে যে আমাক খাব দিয়া নাই আমাক ডক্টৰে চোৱা নাই কিন্তু গোটেই ট্ৰিটমেণ্টটোৱে আমি ভিডিঅ' ৰেকৰ্ডিং কৰি থোৱা আছে আমাৰ যিটো ধৰণে আমি খুৱাব লাগে যি ধৰণে খাব দিব লাগে সম্পূৰ্ণভাৱে কৰি থকা হৈছে আৰু তেওঁলোকৰ মনত এটা ধাৰণা হৈছে যে আমাৰ জ্বৰ হোৱা নাই গতিকে আমাক ইয়াত কিয় সোমাই ৰাখিছে আচলতে সেইটো নহয় তেওঁলোকে কিতাপ পত্ৰ পঢ়া উচিত যে বহুত মানুহ কেৰিয়াৰ হৈ যায় নিজে 14 দিনলৈকে মোৰ আজি বেমাৰ মোৰ যদি গাত আজি দিনত হৈ আছে মই নিজেও নাজানি মোৰ বেমাৰটো থাকিব মোৰ সিম্পটমটো মোৰ নেদেখুৱাব কিন্তু মই মিনাল শইকীয়াৰ গাত হাত দিয়াৰ লগে লগে মিনাল শইকীয়াক বেমাৰটোৱে ধৰিব এটা মিনাল শইকীয়া ইমান ভাগ্যৱান হয় নহয় সেইটোতো আমি নাজানিম গতিকে যিসকল হস্পিটেলত আছে তেওঁলোকে বাহিৰত ফোন কৰি এইবিলাক কথা কৈছে আমাৰ একো হোৱা নাই আমাক এনেই ৰাখিছে সেইটো নহয় বিজ্ঞানসন্মতভাৱে টেষ্ট কৰাৰ পিছত তেওঁলোক পজিটিভ হৈ আছে এক প্ৰকাৰ তেওঁলোক আজি একোটা মানৱ বোমা হৈ আছে তেওঁলোক যদি বাহিৰত যায় গোটেই তেওঁলোকৰ পিতৃ মাতৃ তেওঁলোকৰ জামাতখন তেওঁলোকৰ সমাজখন সকলোকে পজিটিভ কৰি দিব
সেইকাৰণে ইয়াত এই গোটেই বিষয়টো ৰাজনীতিৰ লগত মিলাব নালাগে 14টা দিন সহযোগিতা কৰক ভাল হৈ ওলাই যাব গতিকে এই বস্তুটোৰ লগত কিবা ৰাজনীতি আমাক খোৱা দিয়া নাই আমাক অমুক দিয়া নাই এই ধৰণৰ কথা কোৱাৰ প্ৰয়োজন নাই কাৰণ মই গোটেইকেইখন হস্পিটালত গৈ ডায়েটটো মই নিজে ঠিক কৰি দি থৈ আহিছোঁ যে ৰাতিপুৱা কণী দিবা গধূলি অমুক দিবা গধূলি তমুক দিবা আৰু মই নিজে নিৰন্তৰ মনিটৰ কৰি আছোঁ গতিকে ইয়াতে কোনো ভুল হোৱা নাই খালি মই বুজো ৰোগীকেইজনৰ মনত এটা ধাৰণা আছে যে আমিতো ঠিকেই আছোঁ এটা গোলাঘাট চিভিলতে বহুত ৰোগীয়ে তলত কোৱাৰেণ্টাইনত থকা ব্যক্তিয়ে ভাবিছে আমি জোৰ কৰি লৈ আহিছোঁ থু মাৰি অৱস্থা বেয়া কৰি আছে মই ভাবোঁ যে তেওঁলোকৰ মুৰব্বীসকলে তেখেতসকলক টেলিফোনত বুজাব লাগে যে থুইটো মাৰি দিলেও থুইটোৰ পৰা কাৰোবাৰ গাত যদি থুইটো পৰে তেওঁৰ হৈ যাব পাৰে গতিকে এই ধৰণৰ কাম কৰিব নালাগে কাৰণ সকলোৱে সহযোগ কৰি এই সময়খিনি পাৰ কৰিব লাগে মই অহা কালিৰ পৰা গোলাঘাটৰ প্ৰায়বিলাক মানুহ কোৱাৰেণ্টাইনৰ পৰা আঁতৰি আহিব 10% বাদ দি আজি আন্তঃগাঁথনি আৰু আজি সেই দিশটোলৈকে অহা নাই গতিকে সেই দিশবোৰ পিছত কেতিয়াবা আলোচনা কৰিম যিখিনি ব্যক্তি টাচত আহিছিলে এটা মাৰ্কাজতে আমি বহিছোঁ ডাঙৰ হলত বহিছোঁ সকলোৰে হ'ব কথা নাই যদি যিজনৰ গাত বেমাৰটো আছিল তেওঁৰ সংস্পৰ্শত আহিলে তেওঁৰ পৰা তেওঁলৈকে আহিলে গতিকে মই ভাবোঁ যে আমি যিকেইটা যোৱাকালিৰ পৰা টেষ্ট কৰিছোঁ আমি নিগেটিভ পাই আছোঁ আৰু অহা কালি পৰহিৰ ভিতৰত মাৰ্কা সম্পৰ্কীয় গোটেই টেষ্টবিলাক আমাৰ সমাপ্ত হৈ যাব আজি ৰাতি 12টা বজাৰ ভিতৰতে মাৰ্কা সম্পৰ্কীয় টেষ্টবিলাক আমাৰ সমাপ্ত হ'ব কিন্তু এই ব্যক্তিসকলৰ লগত যদি কোনোবা আৰু কানেকশ্যন হৈছিলে খবৰবিলাকতো অহা নাই তেনেকুৱা খবৰ ব্যক্তিত যদি পজিটিভ হয় আমি ক'ব নোৱাৰিম কিন্তু আজি আৰু কালি এতিয়ালৈকে যিমান টেষ্ট হৈছে নিগেটিভ আছে মানে বৰ্তমান সেইসকল লোকটো ওলাই আহিব নোৱাৰিব ইয়াত এটা কণ্টেইনমেণ্ট জোন বুলি বস্তু আছে এখন গাঁৱত যদি এজন মানুহ পজিটিভ হয় সেই গাঁওখনৰ এটা সীমাৰ পৰা মানুহ ওলাই আহিব নোৱাৰিব তেওঁলোক তাতে থাকিব লাগিব এজন কৰি তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষাৰ কৰা হ'ব 14 দিনৰ পিছতহে তেওঁলোকক গ্ৰীণ দিয়া হ'ব কিন্তু গোলাঘাটৰ বাবে এইটো ভাল এইকাৰণেই যে 31 তাৰিখে ইয়াত বেমাৰটো দেখা দিছে 14 লৈকে এনেও লকডাউন আছেই আমি ওলাবও নোৱাৰোঁ গতিকে 14 তাৰিখে কণ্টেইনমেণ্ট জোনৰ কাম আৰু লকডাউনৰ কাম দুইটাই একেলগে সমাপ্ত হৈ যাব গতিকে সেই গাঁওকেইখনৰ মানুহে আৰু বেলেগকৈ কষ্ট ভোগ কৰিব নালাগে নহ'লে যদি আপোনাৰ গাঁৱত এজন পজিটিভ ৰোগী ওলায় আৰু ৰোগীজন যদি গাঁৱত আছিলে গোটেই গাঁওখনক আমি 14 দিন বান্ধি ৰাখিব লাগিব ভৱিষ্যতৰ কাৰণে এই কথাটো মই কৈছোঁ আজি প্ৰযোজ্য নহ'ব কাৰণ লকডাউন আছে যেতিয়া গাঁওখনো লকডাউনৰ ভিতৰতে পৰে হস্পিটেলত তাৰমানে এই থুৱাৰ কথাটো খুব প্ৰচাৰ হৈছে আৰু বিশেষকৈ স্বাস্থ্যকৰ্মীসকলৰ ভিতৰত গতিকে এই চিভিল হস্পিটেলখন ৰেগুলাৰ মানে এটা চেনিটাইজেশ্যনৰ ব্যৱস্থাটো এতিয়া আজি মই গোটেইখিনিক বুজাইছোঁ ডিচিকো মই কৈছোঁ যে তেওঁলোকক ফোনত কথা পাতি ডিচিয়ে গোটেইখিনি বুজাই দিব একচুৱেলি মানুহখিনিৰ মনত এটা হৈ আছে যে আমাৰ বেমাৰ নাই আমাক কিয় আনিছে তেওঁলোকে মেলেৰিয়া বেমাৰৰ লগত তুলনা কৰি আছে তেওঁলোকে জাপানীজ এনকেফেলাইটিছৰ লগত তুলনা কৰিছে কিন্তু এইটো বেমাৰ যে শৰীৰত হয় আৰু মোৰ নহ'লেও মই যে 10 জনক দিব পাৰোঁ এই কথাখিনি আমি বুজোৱা প্ৰয়োজন কালি যেনেকৈ সৰু সজাইত ব্যক্তিসকল আহিছে মই গোটেইকেইজনক থিয় কৰাই লৈছোঁ লৈ মই আধা ঘণ্টা গোটেই বেমাৰটোৰ বিষয়ে তেওঁলোকক বুজাই দিছোঁ আজি সেই মানুহখিনি ফূৰ্তিত আছে একচুৱেলি আমাৰো অলপ অসুবিধা হৈছে যে আমি মানুহকেইজনক বুজোৱা নাই অহাৰ লগে লগে আতংকময় এটা পৰিৱেশ কৰি লৈছোঁ ধৰক এই 8 জন আহিলে আহোঁতে 8 জনক আমি থিয় কৰাই ল'ব লাগিছিল এটা নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত তেওঁলোকক গোটেই কথাখিনি আমি বুজাই দিব লাগিছিল যে এইটো আপোনালোকৰতো গাত কোনো চিম্পটম নাই কিন্তু আপোনালোকৰ অৱস্থাটো এনেকুৱা যে আপুনি যাক হাত দিয়ে তাৰে আজি বেমাৰ হ'ব সেইকাৰণে ৰাইজৰ কাৰণে 14টা দিন আপুনি ছেক্ৰিফাইচ কৰক যদিও আপোনাৰ গাত বেমাৰ নাই তেনেকৈ অলপ মৰম লগাকৈ কৈ সোমাই দিলে থুই মাৰা তাৰি এই ঘটনাবিলাক নহয় গতিকে মই ডিচিক বুজাই দিছোঁ যে মানুহ আনিলেই
একদম আতংকময় পৰিৱেশ এটা হৈ ফটাফট ৰুমৰ ওপৰত লৈ যোৱা তেনেকুৱা কৰিব নালাগে গ্ৰুপটো আনাৰ পিছত এক জেগাত বহি নিৰাপদ দূৰত্বত থিয় হৈ এজনে গোটেই কথাখিনি বুজাই ডিচিপ্লিন কৰি লৈ গ'লে ঝামেলাটো নহয় নহ'লে কি হয় মোকো যদি আজি আপোনাকো মই লৈ যাওঁ জ্বৰ চাইছোঁ জ্বৰ নাই প্ৰেছাৰ চাইছোঁ প্ৰেছাৰ নাই মোৰতো এটা সময়ত ভাবিব মই কিবা বেলেগ জাতিৰ হোৱাৰ কাৰণে মোক অমুকে লৈ আহিলে নেকি এইটো মই ভুল বুলি নকওঁ মানুহৰ ধাৰণা এটাৰ হৈ যায় বা মই কংগ্ৰেছ কাৰণে মোক আনিলে নেকি বা মোক বিজেপিৰ কাৰণে আনিলে নেকি মোক হিন্দুৰ কাৰণে আনিলে নেকি মোক খ্ৰীষ্টান কাৰণে আনিলে নেকি বোলে মই চিয়াৰ কাৰণে আনিলে নেকি মই সুন্নিৰ কাৰণে আনিলে নেকি এইটো মানুহৰ মাজত এটা ভুল বুজাবুজি হয় কিন্তু যেতিয়া বুজাই দিয়া যায় বিশেষকৈ কালি যিখিনি আমি গুৱাহাটীত ৰাতি নলবাৰী আৰু মৰিগাঁৱৰ পৰা প্ৰায় 70 জন আমি আনিছোঁ প্ৰথমতে মই বুজাইছোঁ মই গুচি অহাৰ পিছত পীযুষ হাজৰিকা ডাঙৰীয়াই বুজাই দিছে মানুহখিনিক যে আপোনালোকৰ গাত বেমাৰ নহ'ব পাৰে কিন্তু আপোনালোক সমাজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আপুনি বিচাৰে নেকি আপোনাৰ পৰা আপোনাৰ মা দেউতাৰ বেমাৰ হওক বোলে নিবিচাৰোঁ তেতিয়াহ'লে ভাল কৰি সহযোগ কৰক 14 দিনৰ ভিতৰত আপোনালোকক টেষ্ট কৰাম নিগেটিভ হ'লে গুচি যাব খোৱাৰ নামত আপোনালোকক টিভিটো দিব পাৰে ৰেডিঅ' এটাৰ আজি যোগাৰ কৰি দিম বিস্কুটো পাব আপেলো পাব কিতাপো দি দিম কিবা যদি পঢ়িব খুজিছে ধুনীয়াকৈ ব্যৱস্থাখিনি কৰি দিয়া হৈছে ভাল হৈছে কেনে মই এটা ডিচিক কৈছোঁ যে তেওঁলোকে যদি কিবা কিতাপ পঢ়িব খোজে কিতাপ পঠাই দিয়ক কিবা বিশেষ খাদ্য খাব খোজে খাদ্য পঠাই দিয়ক পাৰিলে ৰেডিঅ' এটাও পঠাই দিয়ক ভিতৰত থাকি শুনি থাকিব টিভি তেওঁলোকৰ মোবাইল আছে মোবাইলৰ চাৰ্জাৰৰ এটা ব্যৱস্থা কৰি দিয়ক ভিতৰত 14 দিন ৰাখিবৰ কাৰণে আমিতো তেওঁলোকক জেলত পঠোৱা নাই গতিকে মৰম কৰি গোটেইখিনিক ৰাখিলে নহ'লে কি হ'ব এই 14 জনক বা 8 জনৰ কাৰণে 80 জন মানুহে যদি নিজক আইডেণ্টিফাই নকৰি পলাই তলাই যদি যায় য'তে ত'তে বেমাৰটো বিয়পাই দিব এইটো আৰু চক অপপ্ৰচাৰ প্ৰচাৰ মানুহে চলাবই কিন্তু এইটো কথা যি অপপ্ৰচাৰ চলাই আছে তেওঁৰ গাতে যে কালি নহ'ব কি গেৰেণ্টি আছে সিদিনাখন মই গাজাৰ এগৰাকী মৌলবীৰ ভাষণ শুনি আছিলোঁ তেওঁ ক'লে আছিলে মোৰ লগত মই ক'ৰবাত দিব পাৰিম তেওঁ ক'লে আমাৰ গাজাৰ বাদে পৃথিৱীত চব হৈছে এইটো পেলেষ্টাইনীবিলাক এইটো কি ইজৰাইলীবিলাকক শাস্তি দিবৰ কাৰণে এই বেমাৰটো আহিছে ভাষণ দি থাকোঁতে এজনে কৈ দিলে যে গাজাত 7টা কনফাৰ্ম আহি গ'ল গতিকে এইকাৰণে এই ঘটনা যিবিলাকে অপপ্ৰচাৰ চলাই আছে ভগৱানে নকৰক ভেকচিন আৰু বেমাৰ নোহোৱালৈকে এইটোতো এবছৰ 1.5 বছৰ থকা বেমাৰ কি জানে তেওঁৰ গাতে হৈ যায় সেইকাৰণে যি বিজ্ঞানৰ বাহিৰত গৈ যুক্তি তৰ্ক কৰিব নালাগে বিজ্ঞানে যিটো কথা কৈছে আজিৰ মুহূৰ্তত চিকিৎসক আৰু বিজ্ঞানীসকলৰ কথা শুনিলে আমি সমাজখন বাচি থাকিব পাৰিম আৰু ইয়াত ৰাজনীতিৰ চিন্তা চৰ্চা আনাটো উচিত নহয় দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিলে যে মই গৈছিলোঁ মইতো ভাল ভাবিয়ে গৈছিলোঁ যে ধৰ্ম শিকিম বুলি কিবা কাৰণত লাগি গ'ল গাত গ'ল আৰু সেইটো কথা চিন্তা কৰি কি লাভ আছে ট্ৰিটমেণ্ট হ'ব লাগে 14 দিনৰ ভিতৰত ধুনীয়াকৈ ওলাই আহিব লাগে এইটো লৈ পেলাই কিবা হিন্ন মান্যতাত ভোগাৰ কোনো কাৰণ নাই বেমাৰটো আপোনাৰ মোৰো হ'ব পাৰে আজি তেওঁলোকৰ কোনোবা নিজামুদ্দিনত যোৱা মানুহৰ হৈছে কালিতো মোৰো হ'ব পাৰে সেইকাৰণে এই বেমাৰটো কোনেও ৰাজনীতিৰ কথা বস্তু নহয় এইটো সকলোৱে বুজিব লাগে যে মোৰ যদি পজিটিভ হৈছে মোৰ স্বাস্থ্যটো বেয়া নহ'লেও মই 10 জনক ক্ষতি কৰিব পাৰোঁ বিশেষকৈ সমাজৰ বৃদ্ধা আই মাতৃসকলক গৰ্ভৱতী মহিলাক বাচ্চাক সেইকাৰণে মই ডক্টৰে কোৱা মতে 14 দিন কৰিম এই সংকল্পটো ল'লে অসমত বেমাৰটো নোহোৱা হৈ যাব কিন্তু বেমাৰটো লৈ যদি ভাবোঁ ফেচবুক কৰিম ছ'চিয়েল মিডিয়া কৰিম ইটো লিখিম সিটো লিখিম তেতিয়া তেওঁলোকৰ গাত কিবা ডাইৰেক্ট ভগৱানৰ লগত কানেকশ্যন থাকিব লাগিব যে আমাৰ কেতিয়াও নহ'ব বুলি যিসকলে লিখি আছে সেইকাৰণে মই কৈছোঁ যে যদি আপোনাৰ ডাইৰেক্ট ভগৱানৰ লগত কানেকশ্যন আছে বেলেগ কথা নহ'লে এইবোৰ লিখা লিখি কৰি নাথাকিব কাৰ গাত কেতিয়া লাগে কোনে জানে বেমাৰ হয় নহয় আমাৰ যিকেইজন নিজামুদ্দিনত গৈছিলে মাৰ্কাজত তাৰ ভিতৰত কেইজনমান কোনোবাই কৈছে এজন সাহাৰানপুৰত আছে ইউপিৰ 14 জন ইয়াৰ দেৰগাঁৱৰ বাতিপৰীয়া গাঁৱৰ 14 জন আজিৰ দিনতো মাৰ্কাজত আছে আৰু কিছু ব্যক্তিৰ এতিয়াও সন্ধান
পোৱা নাই, গোটেই দেশতে পোৱা নাই। এইটোতো বহুত ডাঙৰ এটা, আৰু তাৰ পৰা বহুত মানুহ মৃত্যু হ'ল নিজামুদ্দিনত যোৱা মানুহৰ, আৰু বহুতৰ এতিয়াও বেমাৰী মানে দিল্লীত বেমাৰত আছে, অন্ধ্ৰপ্ৰদেশত বেমাৰত আছে, জম্মু কাশ্মীৰত আছে। অসমত যিখিনি সোমাইছে তাৰ খুব সম্ভৱ আমি সকলোৰে সন্ধান পালোঁ। গধূলি গৈ মই ৰিপৰ্টটো পাম, কিন্তু অসমত সোমোৱাখিনি মোটামুটি আমি সন্ধান খুব সম্ভৱ পাই গ'লোঁ। গধূলি মই যেতিয়া গুৱাহাটীত সাংবাদিকসকলক পাম তেতিয়া মই ক'ব পৰা অৱস্থাত থাকি যাম। কিন্তু যিসকল অসমলৈ উভতি অহা নাই আৰু যোৱা বুলিও বহুতে এতিয়াও আমাক খবৰ দিয়া নাই, তেনেকুৱা আৰু এটা গ্ৰুপ থাকি যাব। লকডাউনৰ পিছত ৰেলগাড়ী যেতিয়া খুলিব তেওঁলোকৰ ওপৰত আমি নজৰ ৰাখিব লাগিব। ধন্যবাদ।